গুড মৰ্ণিং স্বাগতম আপোনালোক সকলোকে আমাৰ এটা নতুন ব্লগলৈ। কালি ৰাতি কি হৈছে ঘটনা আপোনালোকক দেখাইছোঁ ৰ'ব। কালি ৰাতি কি হ'ল মানে মেকুৰীটো বহুত বছৰৰ মূৰত আমাৰ লগত একেলগে শুবলৈ পাইছে। তো আমাৰ ইও খুব ভাল পায় মেকুৰী কুকুৰ। তো সিহঁতৰ লগতে ইয়াৰ লগতে খেলি খেলি ৰাতি শুই গ'ল। আৰু সেয়া আপোনালোকে দেখা পালে এতিয়াও ৰাতিপুৱাও সেয়া মাক শুই আছে আৰু লগতে মেকুৰীটোৰ লগত ই অকলে অকলে খেলি আছে। দিনটো ল'ৰাটোৰ লগত আৰু এই কুকুৰ মেকুৰীকেইটাৰ পিছতে দৌৰি থাকোঁতে সময় পাৰেই হৈ যায়গৈ, সেইটো গমেই পোৱা নাই এইকেইদিন। আৰু কাম বুলিবলৈ তেনেকৈ বিশেষ একো এইকেইদিন হোৱা নাইকিয়া, যি হৈ আছে অভাৰ দ্য ফোন দুই এটা কাম সৰু সুৰাকৈ হৈছে। সৰু সুৰা মানে এনেই জাষ্ট চলিব পৰাকৈ আৰু টুক টাক কাম বুলি কয় যেনেকৈ তেনেকুৱা ধৰণৰ মানে ডিলিঙৰ। আৰু বাকী ডাঙৰ ডিলটোতো হোৱা নাইকিয়া, হ'ব এইকেইদিনতে, কোনদিনাখন হয় গম নাপাওঁ আৰু এতিয়া সেইটো কাৰণে অলপ ইয়াৰ লগত একচুৱেলি মই বহুত টাইম দিব পাৰোঁ, মানে ল'ৰাটোৰ প্ৰত্যেকটো মুহূৰ্ত মই এনজয় কৰিব পাৰোঁ। কাৰণ মই ধৰি লওক মানে ডেইলি ধৰি লওক মোৰ কোনো কাম নাথাকে, যি কাম থাকে ঘৰৰ ভিতৰতে বহি বহি পেলাইও কৰিব পৰা যায়। সেই গতিকে যথেষ্টখিনি টাইম পাওঁ আৰু এই স্মৃতিবোৰেই পিছলৈকে হয়তো মোক মানে সহায় কৰিব স্মৃতিবোৰবিলাকে। আৰু ইয়াৰ লগত যথেষ্ট সময় স্পেণ্ড কৰিব পাওঁ। এতিয়া এই কুকুৰটোৰ লগতো সেয়াই, ইয়াৰ ভয় বোলা বস্তুটো নাই, ঘৰুৱা কুকুৰ যিহেতু, ঘৰুৱা মেকুৰী, সেইটো কাৰণে। বাহিৰা কুকুৰৰ লগত অৱশ্যে লগ হ'ব পোৱা নাইকিয়া, ইভেন টেডিয়েও লগ পোৱা নাইকিয়া বাহিৰা কুকুৰৰ লগত। এবাৰ জাষ্ট ওলাই যাওঁতে কাজিয়া কৰিবলৈ গৈছিলোঁ, তো তেনেকুৱাই। এতিয়া কুকুৰটো ঘূৰিছে কাৰণে সিও জেগাতে বিচনাতে ঘূৰি আছে। মেকুৰীৰ পৰা অলপ বেমাৰ এটা হয় বুলি কয়, সেইটো কাৰণে মেকুৰীটোৰ লগত একেলগে মানে থাকিলেও অলপ ডিষ্টেঞ্চটো মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু তথাপিও কিমান সফল হয় সেইটোতো গম নাপাওঁ। সেয়াই আৰু ক'ত হৈ যাবা। এইটো আমি এডপ্ট কৰা হয় পিছত। ধুনুটো আমাৰ ঘৰতে জন্ম হোৱা, এইটো ধুনু। আৰু সেই তলত থকাটো এডপ্ট কৰা আছিলে, তাৰ লগত এজনী মাইকী এজনীও আছে। আৰু কিন্তু মাইকীজনী খুব ভয় খায় দিনত, মানুহ থাকিলে তাই লুকাই থাকে আৰু ওলাই নাহে তাই। ভোক লাগক পিয়াহ লাগক তাই সোমাই থাকিব। এতিয়া ইয়াৰ লগত ই শুই লৈছে, এইবোৰেই চলি পেলাই গোটেই দিনটো পাৰ কৰি দিয়ে। কি কৰিছা বা?
এতিয়া মেকুৰীৰ লগত খেলা কমপ্লিট হ'ল। এতিয়া এটা খেলা বস্তুৰ লগত খেলিবৰ কাৰণে আহিছে। বাবা গীটাৰত নামাৰে ন? গীটাৰত নামাৰে ন আবা? আবা নামাৰে ন? গুড বয় হয়নে? গুড বয় হয়নে? আৰে আৰু বদমাচি কৰিছা তুমি। আমাৰ এখেত ৰাতি হৈছে, এতিয়াও তাৰ টোপনি নাই। খাবৰ কাৰণে একেবাৰে ইচ্ছা নাই, খোৱাত একেবাৰে মুড নাই। অকল বাহিৰা বস্তু খাব লাগে, চকলেট, চিপছ, চানা, ভুজিয়া, এইখিনি। বাকী বস্তু নাখায়, উৎপাত কৰি থাকে। এতিয়া চকলেটকেইটা লৈ পেলাই খেলি আছে এতিয়া। চ' এনেদৰে আজিৰ দিনটো পাৰ হ'ল আৰু কামো অলম'ষ্ট কমপ্লিট হ'লগৈ। আৰু এতিয়া আমাৰ যিটো ছাৰপ্ৰাইজ বোলা বস্তুটো আছিলে মানে আমাৰ কৰিবলগীয়া, সেইটো হ'বগৈ। এতিয়া আমাৰ কাপোৰ বহুত ওলাইছে, কাপোৰ ধুবলগীয়া কাপোৰ। মানে কি হৈছে, আমি ভাবিছোঁ যে আমাৰ যিটো বেডৰুম হয়, যিহেতু আপোনালোকে মানে গম পায় ইছলাম ধৰ্মত মানে কুকুৰটো অপবিত্ৰ বুলি কয়। তো মানে কুকুৰ থাকিলে সেই জেগাত নামাজ নহয় বুলি কয়। সেই গতিকে মানে কি আমাৰ বেডৰুমটোত আমি ভাবিছোঁ যে কুকুৰৰ প্ৰৱেশটো অকণমান মানে নিষিদ্ধ কৰি পেলাই তাত মই যাতে নামাজ পঢ়িব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে হ'ব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। বাকী আমাৰ ঘৰৰ বাকীকেইটা ৰুমত সি ধুনীয়াকৈ খেলি থাকিব পাৰিব, কিন্তু আমাৰ বেডৰুমটো অকণমান মানে আইচ'লেটেড কৰিছোঁ ফ্ৰম ডগছ এণ্ড কেটছ। সেই গতিকে আমি মানে যিমানখিনি কাপোৰ আছিলে সকলো কাপোৰ ধুই পখালি পেলাই এতিয়া আমাৰ বিচনা চাদৰ, গাৰু কভাৰ বা পৰ্দা চব মানে ৱাশ্বিঙত আমি দিব লগা হৈছে। আৰু ঘৰতে নিজে ৱাশ্ব কৰি আছে তেওঁলোকে, ৱাইফৰ মাকে তেনেকৈ। তো সেই গতিকে আমি এইকেইদিন মানে ভালদৰে টাইম পোৱাও নাইকিয়া ক'ব গ'লে, কাৰণ কেলৈ দুয়োজনে কামত লাগি থাকে আৰু মই ল'ৰাটোৰ লগত সময় দিব লাগে, নহ'লে কোন মুহূৰ্তত সি ক'ত যায়গৈ কোনেও গম নাপায়। মানে ঘপককৈ দেখিব টেবুলৰ ওপৰত, ঘপককৈ দেখিব ড্ৰেছিং টেবুলৰ ওপৰত উঠিব চেষ্টা কৰিব, নহ'লে খিৰিকীৰ ৰছীডালত বগাই থাকিব, নহ'লে কুকুৰটোৰ পিঠিত উঠি থাকিব, নহ'লে মেকুৰীজনী কাণত ধৰি পেলাই বা নেগুৰত ধৰি পেলাই টানি থাকিব, নহ'লে কিবা না কিবা এটা সি উল্টা পুল্টা কৰি থাকে। সেই গতিকে দিগদাৰ। কালিতোতো আমাৰ যিটো চূণৰ টেমা আছিলে, মানে সি গাখীৰ বুলি ভাবি পেলাই চূণখিনি গাখীৰ বুলি ভাবি পেলাই খাবলৈ আহিছিলে, কিন্তু লাগ ভাল দেখা পাইছোঁ। তো সেই গতিকে মানে কি তাৰ লগত লাগি থাকোঁতে বহুতখিনি সময় গুচি যায়গৈ। তাৰ মাজতে দুই এটা যি মানে কামতো মোৰ ফোন চোন আহি আছে, সেইখিনিও মই এটেণ্ড কৰিব লগা হয়। সেই গতিকে অকণমান প্ৰব্লেম হয় আৰু। চ' আজি ইমানেই। কালি নতুন এটা ব্লগত লগ পাম। আৰু যিটো ছাৰপ্ৰাইজটো আছে সেইটো আমাৰ ঘৰৰ গোটেইখিনি কাম কমপ্লিট হোৱাৰ পিছতহে আপোনালোকে গম পাব যে সেই ছাৰপ্ৰাইজটো হয়নো কি, আৰু সেয়াও আপোনালোকক দেখাম। আৰু যিহেতু মই বেছি সময় মোবাইলটো দিব পৰা নাইকিয়া, মোবাইলটো মানে এইকেইদিন একেবাৰে হাতখন ব্যস্ত হৈ আছে যে, সেই গতিকে মই মোবাইলটোত বেছিকৈ মই টাইম দিব পৰা নাই একচুৱেলি। তাৰ কাৰণে বেয়া নাপাব, চব মেমৰিজ মই ৰাখিব পৰা নাই বা দেখাব পৰা নাই আপোনালোকক। যিখিনি পাৰিছোঁ অলপ সময় সেইখিনি দি মই চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। আৰু আপোনালোকেও মোক মটিভেট কৰিব, আমাক মটিভেট কৰিব আমাৰ ফেমিলিটো অকণমান ডাঙৰ কৰিবৰ কাৰণে, কিয়নো আমাৰ বহুত সৰু ফেমিলি এটা, আৰু এই ফেমিলিটোত আপোনালোকক মই জড়িত কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আপোনালোকে তলত থকা সেই ছাবস্ক্ৰাইব বটনটো আপোনালোকে প্ৰেছ কৰি দিব, আৰু লগতে বেল আইকনটো দবাই দিব, যাতে আপোনালোকে ন'টিফিকেশ্যনবোৰ পাই থাকে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট এটা কৰি পেলাই আমাকো অকণমান মটিভেট কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে জনাবচোন মই হিন্দীত ব্লগ কৰিলে বেছি ভাল লাগে নে অসমীয়াত কৰিলে ভাল লাগে, ঠিক আছে? তো সেয়াই
আজিৰ কাৰণে গুড নাইট, ভালদৰে থাকিব, টেক কেয়াৰ।